নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আপোনালোকে যদি ভিডিঅ'বোৰ ভাল পাইছে তেন্তে হলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আহক আজি কেইটামান আমি জিকে চাও পৰিভ্ৰমী পক্ষীৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোন জিলাত অৱস্থিত ডিমা হাছাও অসমৰ হস্ত্ৰী সংৰক্ষিত বনাঞ্চল কেইখন 5খন অসমৰ বান নিয়ন্ত্ৰণৰ বাবে নদী গৱেষণা কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছে গুৱাহাটী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনটো পৰিৱেশ মণ্ডলৰ অন্তৰ্গত ইণ্ডোমালয় পৰিৱেশ মণ্ডল অসমৰ মাটি ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি 5টা ভাগত অসমৰ স্থলভূমিত কিমান শতাংশ অঞ্চল বানপানী প্ৰৱণ 39.